এতিয়া আছোঁ ভালুকপুঙত চাইবাগেটি ৱাটাৰফল অল ফেমিলি ফুৰিব আহিছোঁ এয়া আমাৰ গোটেই ফেমিলি সব ৱাটাৰফল এইফালে চাওক নদী মানুহ চাওক তাত গৈ চাহ খোৱাত ব্যস্ত দেখিছে বাইদেউগৰাকীয়ে চাহ লৈ গৈছিলে বৰষুণত তিতি তিতি চাহ খাই আছোঁ মজাই বেলেগ মই ছাতি লৈ গৈছিলোঁ কাৰণ মোৰ গা ইমান ভাল নাছিল আৰু বতৰটো বহুত বেয়া আছিল দিনটো বৰষুণ দিয়ে থাকিলে সেইটো কাৰণে ছাতি লৈ গৈছিলোঁ মই আৰু মই ছাতি লৈয়ে থাকিলোঁ বৰষুণ দিছে যদিও মানুহবিলাকক দেখিছেনে নাই গোটেই ভিজি আছে পিছফালেতো নদীটো পূৰা সোঁত বৈ আছে আৰু এই ৱাটাৰফলটোৰ নাম হৈছে লুমুম ৱাটাৰফল এইটো ভালুকপুঙত আছে আহি যাবচোন আপোনালোকে বহুত ভাল লাগে পৰিৱেশটো আমাৰ এতিয়া উভতিবৰে হ'ল বাৰু মই ৰাতিপুৱা যে আমি ওলাইছিলোঁ এই ক্লিপটো অকণমান আপোনালোকক মই দেখাই দিম চাই থাকক আমি ঘৰৰ পৰা দেওবাৰে ৰাতিপুৱা প্ৰায় 9 মান বজাত ওলাই গৈছিলোঁ আৰু এয়া আমি গৈ আছোঁ ৰাতিপুৱা যোৱা মুহূৰ্তখিনি আপোনালোকক দেখাই দিলোঁ
আমি ৰাতিপুৱা যেতিয়া গৈ আছিলোঁ বৰষুণ ইমানেই দিছিল চাওকচোন, একোৱেই দেখা পোৱা নাই, লাইট জ্বলাব লগা হৈছিল আৰু তেতিয়া প্ৰায় 1টামান বাজিছিল। সিহঁতৰ বোলে বৰিং লাগিছিল গাড়ীত বহি বহি, তাকে অলপ শুকুৱাই আছিলোঁ। আমি গৈ থাকোঁতে ৰাস্তাত এইটো সৰুকৈ ৱাটাৰফল এটা দেখিলোঁ। গাড়ীৰ ভিতৰৰ পৰাই ভিডিঅ' কৰিলোঁ কাৰণ বৰষুণ বহুত দি আছিল, নামিব নোৱাৰিলোঁ। গৈ থাকোঁতে এই ৰাস্তাটো বহুত ধুনীয়া লাগে, বেকা বেকি ৰাস্তা, পাহাৰুৱা ৰাস্তা। অলপ ভিডিঅ' কৰি থলোঁ আপোনালোকক দেখাওঁ বুলি। আৰু এই পাহাৰখন চাওকচোন দূৰৰ পৰা। ৰাস্তাত মাজতে পালোঁ এইটো এটা ৱাটাৰফল সৰু, আৰু দেখিছেনে নাই বৰষুণ ইমান দি আছে, তিতি তিতি তথাপিতো মানে ফটোশ্বুট কৰিবই এওঁলোকে। মই ছাতি লৈ থাকিলোঁ বাৰু, মই ফটো উঠা নাই।
উভতি আহোঁতে ৰাস্তাত ৰখি আমি সকলোৱে ফটো উঠিলোঁ। গাড়ীৰ লাইন দেখিছে, ইমান মানুহ হৈছে। ছানডে আছিল সেইকাৰণে, আৰু জুলাই মাহৰ শেষ দিন আছিল, ল'ৰা ছোৱালীবিলাকৰ গৰম বন্ধও সেইটো কাৰণে চাগে সেই মানুহ হৈছিল। অৰুণাচল প্ৰদেশৰ মনোমোহা দৃশ্য, পাহাৰ চাৰিওফালে আৰু মেঘবোৰ পাহাৰত লাগি ধৰিছে। বহুত ভাল লাগিল গৈ। আমি উভতি আহি থাকোঁতে নামেৰি কন্যাকা ফেমিলি ৰেষ্টুৰেণ্টত সোমালোঁ। সুন্দৰ পৰিৱেশ, আপোনালোকে আহিলে ইয়াত সোমাবচোন, ধুনীয়া। আৰু আমি আহি পাওঁতে সন্ধিয়াই হ'ল। মিছন চাৰিআলি পালোঁ। ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ।